আজি আমৰাঙাত বিহু আছে শাক কৈছে বিহু কাৰণে আজি খানা খাই আমি আমাৰ বিহু চাব যাম মস্ত খানা খাম এটা মই কিন্তু বিহু চাব নাযাওঁ এই মছলা কি কি আছে মাংস ৰান্ধে কি কি লাগিব মিট মছলা দিম তাৰপিছত আমৰাঙা অগ্ৰগামী পুথিভঁৰাল এইটো আজি বিহু আছে বিহু মানে আমাৰ মঞ্চ বিহু আৰু গোটেইকেইজনে খানাটো খাই পেলাই তাত বিহু চাব যাম चार बार बोले हैं पढ़ने निकले वाले छात्रों हैं अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो खाना 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 समझ रहे हो खाना खाना समझ रहे हो ना এই ছাগলী নেকি আৰু মানুহকেইটা 6টা 7টা হবো দগৰি খাব লাগিব ছাগলী মাংস দিয়াকে চাটনি হবো মিক্স হ'ব না বহুত এই নবদা আমার ইউটিউবারে খানা বনাই আছে খানা কিন্তু মস্ত হবে এইটো চাওকচোন খানা হৈ গেল নাকি আমাৰ হ'ল ছাগলী মাংস হ'ল গাহৰি হ'ল বিৰম্বা বনাই আছে বিৰম্বা কি বস্তু বিৰম্বা এটা নতুন আইটেম কেনেকে বনাই কি কি এইটো থাকে আচলতে মই ইমান নাজানি আমাৰ বিৰম্বা এইটো কেনেকে কি কি থাকে আইটেম এটি শুকান মাছ থাকে বাঁহ গাজ থাকে বেঙেনা থাকে বা উৰহি থাকে মানে চাটনি টাইপ আৰু ঘৰ ক'ত আছিলে জামাতৰত না আপোনাৰ অভিনয় জগতৰ জড়িত আহিব গায়কটা আহিব I don't know. I see this. লগকেইটা ক'ত ক'ত ভাল লাগিছে বিহুখন চাবলৈ আহিছিলে ৰাতি হ'লে নাথাকো কিন্তু আজি প্ৰগ্ৰাম আছে তোমালোক কোনে গাব আমি প্ৰগ্ৰাম চাওঁ আছো অলপ মানে প্ৰত্যেকবাৰে আহুৱে সৰুৰ পৰা আহুৱে আছে আমিও দুবছৰ মানে লকডাউনৰ কাৰণে প্ৰগ্ৰাম নহ'ল আপোনাৰ গুড নেম অঁ আপুনি মানে ইয়াতে প্ৰগ্ৰাম আছে আপোনাৰ Mokwa